বন্ধু বান্ধৱীসকল আপোনালোকে সৰকাৰি ঘৰৰ লিষ্টখন কেনেকৈ চেক কৰিব আপোনাৰ নামটো এই লিষ্টত ফটো সহকাৰে কেনেকৈ দেখিব যদি আপোনাৰ নামটো সৰকাৰি ঘৰৰ লিষ্টত আছে তেনেহলে আপোনাৰ একাউণ্টত টকা সোমালে নাই যদি সোমাইছে টকা তেনেহলে কিমান টকা সোমাইছে এনেকুৱা ধৰণৰ সকলো প্ৰশ্নৰ উত্তৰ আপুনি এইটো ভিডিঅ'ত পাব আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মই আপোনাক দেখুৱাম ফটো সহকাৰে কেনেকৈ আপুনি আপোনাৰ নামটো দেখিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় মই এই চেনেলটোত বিভিন্ন সৰকাৰি আঁচনি আৰু ইনফৰমেশ্যন লৈ আহো যদি আপোনালোকে এনেকুৱা ইনফৰমেশ্যন সকলো মানুহৰ আগত পাব বিচাৰে তেনেহলে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব তেন্তে আহক আৰম্ভ কৰোঁ মূল ভিডিঅ'টো আপুনি কেনেকৈ আপোনাৰ নামটো চেক কৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ' ডেসক্ৰিপশ্যনত এটা লিংক দিয়া আছে তাতে আপোনালোকে ক্লিক কৰিলে এই অপশ্যনটো আহিব আপোনালোকে ইয়াত ক্লিক কৰিব আপুনি ক্লিক কৰি আপোনাৰ পপআপটো কাটি দিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি লিংকটো বিচাৰি নাপায় তেনে ক্ষেত্ৰত আপুনি গুগলত যাই সাৰ্চ কৰিব pmayg.nic.in এইখিনি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আহাৰ পিছত আপুনি কি কৰিব 3 ডট ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সব বন্ধু বান্ধৱীসকল তাৰ পিছত আপুনি সব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক তলফালে চাব ৰিপৰ্ট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি লাহেকে তলফালে যাব আপুনি সব বন্ধু বান্ধৱীসকল একেবাৰে তলফালে আহাৰ পিছত আপুনি ইয়াত এটা অপশ্যন পাব এই সোশ্যাল এডিট ৰিপৰ্টছ ইয়াৰ তলত আপুনি চাওক বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এক নম্বৰত আছে আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ ষ্টেট সিলেক্ট কৰিব তাৰ পিছত আপুনি আকৌ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত আপুনি আকৌ ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ ব্লকটো সিলেক্ট কৰিব তাৰ পিছত আপুনি আকৌ ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি আপোনাৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰিব তাৰ পিছত আপুনি আকৌ ইয়াত ক্লিক কৰিব সো বন্ধু বান্ধৱীসকল ইয়াতে আপুনি 2020 আৰু 2021 এইটো সিলেক্ট কৰিব 2021 আৰু 2022 সিলেক্ট কৰিলে আপোনাৰ অপশ্যনটো নাহিব সো বন্ধু বান্ধৱীসকল আপোনালোকে 2020 আৰু 2021 ত সকলো প্ৰসেস পাই যাব ইয়াত ক্লিক কৰক তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি আকৌ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো বন্ধু বান্ধৱীসকল চাওক 92 - 60 সো আপোনাৰ ক্ষেত্ৰত বেলেগ আহিব পাৰে প্লাসও আহিব পাৰে সো আপুনি এখিনি প্লাস মাইনাস কৰি দিব সো বন্ধু বান্ধৱীসকল আপুনি এইটো প্লাস মাইনাস কৰি হিসাব কৰাৰ পিছত আপুনি ইয়াত এন্টাৰ কৰি দিব এন্টাৰ কৰি সাবমিট ইয়াত ক্লিক কৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে তাৰ পিছত লাহেকে তলফালে যাব আপোনালোকে তলফালে আহাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ গাঁৱৰ সম্পূৰ্ণ লিষ্টখন এনেকৈ আহিব ইয়াৰ পৰা আপুনি আপোনাৰ নামটো চেক কৰি বাহিৰ কৰিব সো আপুনি আপোনাৰ নামটো আপুনি সাৰ্চ কৰি বাহিৰ কৰিব পাৰিব যদি আপুনি এই লিষ্টখন ডাউনলোড কৰি ৰাখিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি ডাউনলোড এক্সেল আৰু ডাউনলোড পিডিএফ আপুনি আপোনাৰ এই লিষ্টখন ডাউনলোড কৰি আপুনি চেক কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল মই আপোনাক এতিয়া দেখুৱাম আপুনি কেনেকৈ আপোনাৰ নামটো ফটো সহকাৰে দেখিব বন্ধু বান্ধৱীসকল সাপোজ ধৰি ললো আপোনাৰ নাম এইটো আপুনি বিচাৰি উলিয়ালে তাৰ পিছত আপুনি কি কৰিব আপুনি এই নাম্বাৰ কেইটা কপি কৰিব এই নাম্বাৰ কেইটাৰ ওপৰত আপুনি প্ৰেছ কৰি ধৰি ৰাখক অলপ সময় এই নাম্বাৰ কেইটাৰ ওপৰত আপুনি প্ৰেছ কৰি অলপ সময় ধৰি ৰাখক ধৰি ৰাখাৰ পিছত চাওক কপি আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপুনি কি কৰিব আপুনি বেক আহিব সো বন্ধু বান্ধৱীসকল আপোনালোকে বেক আহাৰ পিছত আপুনি আকৌ এই 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি একেবাৰে তলত চাওক ষ্টেক হোল্ডাৰ্ছ আপুনি ইয়াত ক্লিক কৰিব তলফালে যোৱাৰ পিছত চাওক এক নম্বৰ লিষ্টত আপুনি ক্লিক কৰিব IAY PMAYG বেনিফিচিয়াৰী আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি অলপ সময় ওয়েট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব চাওক এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি যিটো নম্বৰ এই মাত্ৰ কপি কৰিলে বা লিখি ৰাখিলে সেই নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি সাবমিট ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ ফটো সহকাৰে আপোনাৰ নামটো শো কৰিব চাওক আপুনি এনেকুৱাকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব সো বন্ধু বান্ধৱীসকল একেবাৰে তলফালে চাব আপোনাৰ বেংক ডিটেইলছ আপোনাৰ বেংক একাউণ্ট এখানে আপোনাৰ বেংক একাউণ্টখন এনেকুৱাকৈ শো কৰিব চাওক 1,30,000 টকা সোমাইছে আপোনাৰ একাউণ্টত আপোনাৰ একাউণ্টত এনেকুৱাকৈ টকা সোমাল নে নাই আপুনি দেখিব পাৰিব চাওক ইয়াত 1,30,000 টকা এইমাত্ৰ সোমাইছে সো বন্ধু বান্ধৱীসকল চাওক এইটো একাউণ্টত 2 নম্বৰ কিস্তি এইটো হল 2 নম্বৰ কিস্তি এইটো হল 1 নম্বৰ কিস্তি সো এনেকুৱাকৈ আপোনাৰ মোবাইলতে আপুনি শো কৰিব পাৰিব আপোনাৰ কেইটা কিস্তি পালে আপোনাৰ কিমান টকা পালে সম্পূৰ্ণ প্ৰসেস আপুনি আপোনাৰ মোবাইলৰ সহায়ত দেখিব পাৰিব সো বন্ধু বান্ধৱীসকল এই ভিডিঅটো কেনেকৈ লাগিছে আপোনালোকে কমেন্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আপোনাৰ যিকোনো সমস্যা থাকিলে মোৰ কমেন্ট বক্সত আহি কমেন্ট কৰিব মই আপোনাৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আজিৰ বাবে ইয়াৰ পৰা বিদায় লৈছো নেক্সট ভিডিঅত আকৌ লগ পাম ধন্যবাদ।